চাট বনাই মেলি আজৰি হলো এতিয়া খাব ওলাইছো বহুত দিন ব্লগছ লগো বনোৱা হোৱা নাই তাৰপিছত ভাবিলো আজিকালি মানে একদম টাইমে নাপাওঁ এইবিলাক কৰিবৰ কাৰণে তাৰপিছত ভাবিলো আজি আপোনালোকৰ লগতে কথা পাতি ভাতটাকে খাই দিওঁ তাৰপিছত এয়া দ্ৰোণ শাক আৰু ইফালে এয়া কল ভাজি লৈছো ডাঙৰকে আৰু এয়া পনীৰ আজিকালি একদম মই ভিডিঅ' বনাবৰ কাৰণে টাইম নাপাওঁ কিয় বা টাইম নাপাওঁ নাজানো আৰু ফাৰ্ষ্টতে দ্ৰোণ শাকেৰে খাই চাওঁ আৰু অলপ তিতা লাগে চাইনাছৰ কাৰণে ভাল মোৰ চাইনাছ আছে সেইকাৰণে আৰু খাইছোঁ আৰু ভাল নালাগিলেও শাক Oh. হৈ গ'ল ভাত পানী খোৱা বহু দিনৰ মূৰত এনেকৈ ভিডিঅ' এটা বনালোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশাবাদী ধন্যবাদ।